নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেললৈ। আজি মই এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ মোৰ চেনেলটো আপোনালোক সকলোৱে আদৰি ল'ব। আজি মই বনাম কচুৰ লগত শ'ল মাছৰ জোল। ইয়াৰে কাৰণে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে কচু, পিঁয়াজ, নহৰু, জলকীয়া। এইদৰে মই পিঁয়াজ এটা কাটি লৈছোঁ আৰু নহৰু কেইফুটামান এনেদৰে মিহিকৈ কাটি লৈছোঁ। এয়া জলকীয়া এইদৰে কাটি লৈছোঁ। তাৰ বাবে মই সৰু চামুচেৰে আধা চামুচ জিৰা, আধা চামুচ পাঁচফোৰণ, এয়া নিমখ, হালধি আৰু জলকীয়া গুড়ি। আৰু ইয়াৰ বাবে মই কচুখিনি বইল কৰি লৈছোঁ আৰু শ'ল মাছখিনি এইদৰে ফ্ৰাই কৰি লৈছোঁ। কচুখিনি মই বাকলি গুচাই ধুনীয়াকৈ পিটিকি ল'ম আৰু গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত মই ইয়াত মিঠাতেল দি দিম জোখ অনুপাতে। আৰু মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে দি দিম পাঁচফোৰণ আৰু মই ইয়াতে অকণমান গোটা জিৰাও দি দিম। এয়া গোটা জিৰাখিনি দি দিছোঁ। তাৰপিছত মই ইয়াতে কাটি ৰখা নহৰুখিনি দি দিছোঁ আৰু নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে মই এইখিনি ভাজি ল'ম। কেঁচা গোন্ধটো যোৱালৈ ভাজি মই ইয়াতে পিঁয়াজখিনি এড কৰি দিম। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। এয়া পিঁয়াজখিনি ভাজি ৰঙচুৱা হৈ গ'ল। তাৰপিছত মই কাটি ৰখা কেঁচা জলকীয়া কেইটা দি দিছোঁ। এইটো জলকীয়া আপোনালোকে কম বেছি কৰি ল'ব পাৰে নিজৰ সোৱাদ অনুসৰি। এইখিনি ভাজি হোৱাৰ পিছত মই পিটিকি ৰখা কচুখিনি দি দিম। কচুখিনি দি দিছোঁ, দি ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম। এয়া মই মিক্স কৰি ল'লোঁ আৰু তেল বিৰিঙি অহালৈকে মই ভাজি লৈছোঁ। তাৰপিছত মই ইয়াত গুড়ি মছলাখিনি এড কৰিম আৰু এইখিনি সময়ত মই গেছটো একদম ল' কৰি লৈছোঁ আৰু ইয়াতে প্ৰয়োজন অনুসৰি হালধি গুড়ি দি দিছোঁ, জিৰা দি দিছোঁ যিখিনি মই খুন্দনাত আধা গুড়ি কৰি লৈছোঁ আৰু জলকীয়া গুড়ি দি দিছোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখো দি ল'লোঁ। এয়া গোটেইখিনি এতিয়া ভালদৰে মিক্স কৰিম। ধুনীয়াকৈ মিক্স কৰি লৈ তেল বিৰিঙি অহালৈকে ভাজি ল'লোঁ। এয়া চাওক, পানী দিবলৈ সুন্দৰভাৱে ৰেডি হৈ গৈছে। মছলাখিনি ধুনীয়াকৈ প্ৰস্তুত হৈ গৈছে। ইয়াৰ পিছত মই ইয়াতে গৰম পানী দি দিলোঁ। নিজৰ প্ৰয়োজন অনুসৰি পানী কম বেছি কৰি ল'ব পাৰে। যদি বেছিকৈ জোল খাই ভাল পায় তেতিয়াহ'লে বেছিকৈ দিব আৰু যদি গ্ৰেভি টাইপ খাই ভাল পায় তেতিয়াহ'লে কমকৈ দিব। আৰু মই ঢাকোন এখন লগাই দিম ইয়াক উতলিবলৈ। এনেদৰে 5 মিনিট পিছত ধুনীয়াকৈ উতলি আহিল। উতলি অহাত মই ইয়াতে মাছখিনি দি দিছোঁ। মাছখিনি ধুনীয়াকৈ বইল হ'বলৈ ৰাখি দিম, আকৌ পুনৰ ঢাকনি লগাই। এই আঞ্জাখন বইল হৈ আছে। মই ইয়াত ঢাকোন লগাই দিছিলোঁ। ঢাকোনখন উঠাই এয়া নৰসিংহ পাতৰ শুকান গুড়ি দি দিছোঁ। বেছি সময় নালাগে, আঞ্জাখন পটককৈ বনাই খাব পাৰি। এটা সুন্দৰ চিম্পল ৰেচিপি হয়, কিন্তু খাবলৈ খুবেই টেষ্টি হয়। এই আমাৰ আঞ্জাখন প্ৰায় ৰেডি। আঞ্জাখন হোৱাৰ পিছত মই গেছ ষ্টভটো বন্ধ কৰি দিম। এয়া মই গেছ অফ কৰি দিলোঁ আৰু আঞ্জাখন খাবলৈ ৰেডি হৈ গ'ল। মই বাতি এটাত উলিয়াই ল'ম। এয়া চাওক, পূৰা আঞ্জাখন ধোৱাই আছে। এইদৰে যদি কেতিয়াও খাই পোৱা নাই, খাব বুলি আশা কৰিলোঁ আৰু যদিহে খাই পাইছে তেন্তে কমেণ্ট কৰি জনাব।
আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে মই নেক্সট ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই যায়। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকৰ বহুত ধন্যবাদ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।